হ'লেও অসমবাসী আমাৰ শ্ৰদ্ধাৰ ৰাইজলৈ মই এয়া হাউচ ৱাইফ যেতিয়া মই আৰু পাকঘৰত সোমাইছোঁ। আজি মই মাছ অলপমান ধৰিছিলোঁ। আমাৰ ঘৰৰ কাষতে নদী আছে, নদী কাষতে মই মাছ কেইটামান ধৰিলোঁ, লোকেল মাছ। তাকে ভাবিলোঁ অকণমান ভিডিঅ'টো বনাওঁ। ভিডিঅ' বনাই এয়া লোকেল মাছ মই ফ্ৰাই কৰিছোঁ। এয়া ফ্ৰাই কৰি প্ৰথমে হাফ ফ্ৰাই কৰি মই থৈ লৈছোঁ। ইয়াৰ পাছতে মই ঢেকীয়া সৰু মিহি মিহিকৈ হাতেৰে মই চাফ চিকুণ কৰি ভাঙি চিঙি থৈছোঁ, মানে কুটি থৈছোঁ। এতিয়া লাহেকৈ মই ঢেকীয়া আৰু ভাজিম। ঢেকীয়া ভজাৰ পাছত ঢেকীয়া ভজাৰ পাছত আৰু এই হাফ ফ্ৰাই কৰি থোৱা মাছটো তাতে দি দিম। বিশেষকৈ আমাৰ হাজবেণ্ডে আৰু ল'ৰাটোৱে বহুত ভাল পায় ঢেকীয়াৰ লগত লোকেল মাছ আৰু লগত ঔটেঙা দিব লাগে, খুবেই ভাল পায় তেওঁলোকে। এয়া মোৰ পচলা, ভীমকলৰ পচলা আৰু দালি খুব ভাল পায়, খুবেই ভাল পায় আমাৰ হাজবেণ্ডে আৰু ল'ৰাটোৱে। এয়া মই ঢেকীয়া ঔটেঙা মাছৰ লগত অলপ সৰু সৰু মাছ দিলোঁ। এইটো বিলাহী ফ্ৰাই কৰিছোঁ মই। এই বিলাহীৰ লগত অকণমান ডাঙৰ মাছটো পিচ মাছটো দি দিম। এয়া মাছৰ পেটু হয়। এই মাছৰ পেটুত এতিয়া মই অলপমান জলকীয়া দি দিম। বিলাহীটো হৈ গ'ল। ইয়াত মই দিম এতিয়া মাছ, ডাঙৰ মাছ অকণমান যে থৈ দিছিলোঁ, ডাঙৰ মাছটো দিম আৰু অকণমান দি দিম, নহ'লে খাওঁতে মাছ বিচাৰি থাকে। সেইকাৰণে মই মাছ অকণমান বেছি দি দিছোঁ বিলাহীৰ লগত। বিলাহীটো হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছটো ইয়াতে দি দিলোঁ। ইয়াতে দিম এতিয়া মই অলপমান গৰম পানী। এইফালে মই গৰম পানী কৰি আছোঁ। এই গৰম পানী ইয়াতে অলপ ঢালি দিম। গৰম পানীটো দিলে চব্জিখন গোন্ধ নামাৰে। আৰু মই ইয়াত মা মছলা একো নিদিওঁ, ইয়াত অলপ নহৰু দিয়া আছে, গতিকে মই মছলাজাতীয় বস্তু একো ব্যৱহাৰেই নকৰোঁ। এইটো চকুৱা চাউলৰ ভাত। মই মানে আমাৰ ঘৰৰ ফেমিলিটোৱে চকুৱা চাউলৰ গাপ দিয়া ভাত ভাল পায়। আৰু বিশেষকৈ মই কুকাৰত ভাত নবনাওঁ। কুকাৰত বনালে মানে ল'ৰা ছোৱালীকেইটাই খাই বৰ তৃপ্তি নাপায়। সেইটো কাৰণে মই এনেকুৱা কেৰাহী এখনত মই ভাতটো বনাওঁ। কেৰাহী এখনত ভাতটো বনালে ইয়াৰ যিটো অকণ পানী বাঢ়ে, পানীটো নিমখটো পেলাই দিব লাগে, তেতিয়া ভাতটো মানে জৰজৰীয়া হৈ যায়।